ওয়েলকাম বেক মাই ইউটিউব চেনেল জেডি ব্লগ। আপোনালোকে সকলোৱে গম পায় যেতিয়া আমি এটা ভিডিঅ' বনাব লগা হয় আমাক এডাল ট্ৰাইপডৰ প্ৰয়োজন হয় বা এডাল ষ্টেণ্ডৰ প্ৰয়োজন হয়। যেতিয়া আমি এনেকুৱা ধৰণৰ সেলফি ভিডিঅ' বা ব্লগ ভিডিঅ' বনাওঁ তেতিয়াতো আমাক ট্ৰাইপড হ'লেই হৈ যায়। কিন্তু যেতিয়া আমি থিয় হৈ কেনে ভিডিঅ' এটা বনাব লগা হয় বা বহি কেনে আমি যেতিয়া চকীত বহি যেতিয়া আমি ভিডিঅ' এটা বনাব লগা হয় টেকনিক্যালি ভিডিঅ' এটা বনাব লগা হয় তেতিয়া হলে আমাক সৰু ট্ৰাইপডে আমাক কাম নিদিয়ে। আমাক এডাল প্ৰয়োজন হয় এডাল ওখ ষ্টেণ্ডৰ, যাৰ দ্বাৰা আমি ভিডিঅ'টো ভালদৰে ৰেকৰ্ড কৰিব পাৰোঁ। কিন্তু সেই দামী ষ্টেণ্ডডাল যদি ওখ ষ্টেণ্ড এডাল আমি যদি পাৰচেজ কৰিব যাওঁ দোকানতে হওক বা অনলাইন শ্বপিঙতে হওক আমাক মিনিমাম 700-800 টকাৰ প্ৰয়োজন হ'ব। তো গতিকে সেই 700-800 টকা মই তাতে ইনভেষ্ট নকৰি ভাবিছোঁ ঘৰতে এডাল ষ্টেণ্ড বনাওঁ। নো ইনভেষ্টমেণ্ট অনলি হাৰ্ড ৱৰ্ক। আমি ইণ্ডিয়ান মানুহ চবে কয় যে আমাৰ ইয়াতে পায় দেশী বস্তুৱে দেশী যোগাৰেদি কাম চলে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, এডাল ষ্টেণ্ড বনাওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ পিছফালে আছে এখন ভাঙা ষ্টেণ্ড আৰু এই ষ্টেণ্ডৰ কিছুমান বস্তু মই প্ৰয়োগ কৰি এডাল ষ্টেণ্ড এডাল বনাম। তো বলক ইয়াৰে কি বস্তু প্ৰয়োজন হয় কোনখিনি ল'ব পাৰোঁ। তো ফেনখনৰ এডাল প্ৰয়োজন হ'ব আৰু ইয়াৰে এইখন ফেনখনৰ বাকী প্ৰয়োজন নাই, আমাক ইয়াৰে এইডাল হ'লেই হ'ব আৰু এইখন হ'লেই হ'ব। এই দুডাল এতিয়া ভালদৰে চাফা কৰি ধুই লওঁ। এয়া হৈছে চাৰ্ফ। এইখিনি হৈ গ'ল ধোৱা, এতিয়া আমি বাকীখিনি আনো। ইমানমান ডাঙৰ কাঠৰ টুকুৰা এটা কাটি ল'ব। এইটো আমি এতিয়া বৰ্তমান সমান কৰি ল'ম। সমান কৰি লৈ কেনে আমি এই মূৰটোত এই চিষ্টেমত আমি স্ক্ৰুপ লগাম। ইয়াতে সমান কৰি লৈ আমি এইটো কাঠৰ পিচটো কাটি ল'লোঁ। এতিয়া আমি ইয়াতে স্ক্ৰুপ খাম আৰু এইটো স্ক্ৰু খোৱাৰ পিছত আমি যিহেতু মোবাইলটো ইয়াতে ৰাখিব লাগিব, মোবাইলটো ৰখাৰ কাৰণে আমি ইয়াতে এটা ফুটা এটা কৰি কেনে ইয়াতে আমি মোবাইল ৰখা ট্ৰাইপড এটা লগাই দিম। মানে এইটো মই কিনা নাই, এইটো আগৰ পুৰণি সেলফি ষ্টিকৰ আছিলে। সেলফি ষ্টিকডাল বেয়া হ'ল, তো তাৰে যিটো মোবাইল থোৱা যিটো হয় সেইখিনি আছে।
তো মই ইয়াতে এইটো ফুটা কৰি লৈ ফিটিং কৰি দিম এইটো ফুটা কৰি ললো আৰু ইয়াতেও মই স্ক্ৰু দিবৰ কাৰণে এখিনি অলপমান ফুটা কৰি লৈছো যাতে ফাটি না যায় স্ক্ৰু নহয় আমি ইয়াতে গজাল মাৰিব লাগিব তো দেখিবলৈ পাইছে এটো গজল মাৰা হৈ গল এতিয়া আমি যিখিনি গুটেখিনি আমাৰ লগা বস্তু যিখিনি গুটেখিনি প্ৰয়োজনীয় আমাৰ হ'ল আমাৰ গুটেখিনি কমপ্লিট কৰিলো এতিয়া আমি এখিনি ফিটিং কৰিম চাই লওক ইয়াতে দিলো এখিনি সবে জানে আৰু তো এইডাল এখিনি হল আৰু এতিয়া আমি লগাম এইডাল এইডাল আমাৰ এখিনি কমপ্লিট এইডাল কোটে কমপ্লিট হৈ গল এতিয়া আমি মোবাইলটো খুৱাম এনেকে সব মোবাইল খোৱা পৰা হৈ গলো এডাল আমি ওখ চাপৰ কৰিব পাৰিম তো মোবাইল হৈ গল তো চাই লওক বন্ধুসকল এডাল হৈ গল আমাৰ ষ্টেণ্ড এডাল চাই লওক গুৰিৰ পৰা চাই লওক এইডাল আমি ওখ চাপৰ কৰিব পাৰিম চাপৰ হৈ আছে এটো দাঙি দিলে ওখ হৈ যাব তো ওখ হৈ যাব আমাৰ এটা আৰু এটা কাম ৰৈ গৈছে আপোনালোকক দেখাই দিও এইখিনিত আমি এটা স্ক্ৰু ফেটা লগাই দিম নাট এটা লগাই দিম যাতে এডাল ডাঙাৰ পিছত আমি কি আকৌ টাইট দি কেনে আমি যাতে মেজাৰমেন্টত ৰাখিব পাৰো সঠিক মানে ওখ চাপৰটো ৰাখিব পাৰো তাৰ কাৰণে আমি এটা নাট এটা লগাই দিম চাই লওক এইডাল ইয়াতে স্ক্ৰু ফেটা লগাই দিছো এইটো ঘূৰাই কেনে এনেকৈ ঘূৰাই কেনে ওখ চাপৰ কৰিব পৰা যাব আৰু তাৰ লগতে এইটো আছে এইটোৰ জৰিয়তে আমি এডাল ওখ কৰি দাঙি ওখ কৰিব পাৰো আকৌ এনেকৈ টাইট কৰিলে হ'ল তো বন্ধুসকল কেনে পালে কমেন্ট কৰি জনাব কেনে লাগিলে হোমমেড